চন্দ্ৰ আৰু সূৰ্য যেনে তুলনা নহয়, ঠিক তেনেকৈ তোমাৰ জীৱনটো বেলেগৰ লগত তুলনা নকৰিবা। যাৰ যেতিয়া সময় আহিব তেওঁ তেতিয়াই উজ্বলিব। নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ ভগৱান শ্ৰীকৃষ্ণৰ কেইটামান অমূল্য বাণী। আশা কৰোঁ ভগৱান শ্ৰীকৃষ্ণৰ এই বাণীসমূহ শুনি আপোনালোকে নিশ্চয় ভাল পাব। লগতে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি এটা কমেণ্ট কৰিব নাপাহৰিব। নিশ্চয় আপোনাৰ মনোকামনা পূৰ্ণ হ'ব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যি আনৰ খাদ্য কাঢ়ি খায় তেওঁ কোনোদিনেই পেট নভৰে, আৰু যিজনে আনক ভগাই দি খায় তেওঁ কোনোদিনেই ভোকত নাথাকে। জীৱনত আগুৱাই যোৱাৰ পথত বাধা আহিব পাৰে, কিন্তু তেনে পৰিস্থিতিত সৎ পথত থাকি কৰ্ম কৰি যোৱা। মনত ৰাখিবা এদিন সফলতা পাবাই। কাৰোবাক ঠগি দুদিন বহুত ফূৰ্তি কৰিব পাৰিবা, কিন্তু মনত ৰাখিবা যিদিনা ঈশ্বৰে ঠগিব তেতিয়া গোটেই জীৱন দুখত থাকিব লাগিব। যদি কোনো ঘটনাত মানুহ ভয়প্ৰাপ্ত হয় তেনেহ'লে পৰাজয় হয়, আৰু যিজনে সকলো হেৰুৱাই শান্ত থাকে তেওঁৱেই হ'ল বিজয়ী। পিছফালৰ পৰা কোনে কি কয় ক'বলৈ দিয়া, গুৰুত্ব নিদিবা, কিয়নো পিছফালৰ পৰা তেওঁলোকেহে কয় যিসকলে সন্মুখত ক'বলৈ সাহস নকৰে। আনন্দত থাকিলে কথা নিদিব, খঙত থাকিলে উত্তৰ নিদিব। বিশ্লেষণ কৰক, জ্ঞান পাব। ভক্তি কৰক, মুক্তি পাব। দুখত থাকিলে সিদ্ধান্ত কেতিয়াও নল'ব। লাহেকৈ কথা ক'ব, শান্তি পাব। শান্ত হওক, সুখত থাকিব পাৰিব। আশা কৰোঁ শ্ৰীকৃষ্ণৰ এই বাণীসমূহ শুনি নিশ্চয় ভাল লাগিল। যদি সঁচাকৈ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি এটা কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।